এই মুহূৰ্তত আহি পৰিছে ভয়ংকৰ খবৰ। বতৰে লৈছে কাল ৰূপ ধাৰণ কৰিছে বতৰে। ইফালে ৰেড এলাৰ্ট জাৰি কৰা হৈছে বৰপেটা, বঙাইগাঁও, চিৰাং, বাক্সা, কোকৰাঝাৰ। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ বানৰ পৰিস্থিতি। নামনি অসমত দেখা গৈছে, উজনি অসমতকৈ নামনি অসমত ভয়ংকৰ পৰিস্থিতি সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। 5 দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত নদীৰ পানী বাঢ়ি গৈছে। ইফালে ব্ৰহ্মপুত্ৰও পানী বাঢ়িবলৈ লৈছে, উফন্দি উঠিছে নৈৰ পানী। নদীৰ পানী বাঢ়িবলৈ লোৱাত নৈপৰীয়া লোকসকলে ইতিমধ্যে চিন্তিত হৈ পৰিছে। তেওঁলোকে ইতিমধ্যে চিন্তিত হৈ পৰিছে, কাৰণ প্ৰতি বছৰে গৰাখহনীয়া এই সময়ত অত্যাধিক দেখিবলৈ পোৱা যায়। এইবেলিও গৰাখহনীয়াই কাল ৰূপ ল'ব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা। বৰপেটা, বঙাইগাঁও, বাক্সা, চিৰাং, কোকৰাঝাৰ আদি ডিষ্ট্ৰিক্টসমূহত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে হ'ব পাৰে জলপ্ৰলয়ৰ ভয়ংকৰ বান পৰিস্থিতিত হ'ব পাৰে, পৰিলক্ষিত হ'ব পাৰে ভয়ংকৰ বান পৰিস্থিতিত। এইকেইটা জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উজনি অসমতো সমান্তৰালভাৱে দেখা গৈছে বান পৰিস্থিতি ভয়ানক ৰূপ ল'ব পাৰে। খেতিপথাৰে আদি কৰি সমগ্ৰ সমতল ভূমি ইতিমধ্যে পানীৰ তলত যোৱা গৈছে। নদীৰ পানীও বাঢ়িবলৈ লৈছে। ইফালে চিন্তিত হৈ পৰিছে নৈপৰীয়া লোকসকলে, কাৰণ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰে প্ৰতি বছৰে। এইবেলি পূৰ্ণ সম্ভাৱনা আছে গৰাখহনীয়াৰ। দৈনিক খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।